নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি সোনকালে উঠি লৈ দিনটোৰ বাবে কামখিনি কৰি যাওঁ। গা পা ধুলোঁ, গা ধুই আহি প্ৰাৰ্থনা কৰিলোঁ, কৰি মেলি এতিয়া আকৌ দিনৰ ভাগৰ কামবিলাক কৰি যাওঁ। লাহে লাহে কৰিছোঁ আৰু এটা দুটাকৈ। এতিয়া আকৌ গৰু আছে, গৰুৰ ওচৰলৈ যাওঁ। গৰু দিবলৈ বুলি ওলাই আহিলোঁ। এতিয়া গৰু দিওঁ, গৰুকেইটা অকণ দি পেলাই আহি গৰু দিব। সেইজনী গৰুজনী দি থৈ আহিলোঁ। দেখিলে গৰুকেইজনীক দি আহোঁ। যাবই মন নকৰে। গৰুকেইটা লৈ যাওঁ, দি থৈ আহোঁ। যাবও মন নকৰে। গোবৰখিনি পেলাওঁ। গোবৰ অকণ ক'ৰবাত হাগি থৈছে, আগতে গোবৰ পেলোৱা হৈ গ'ল। ট্ৰেক্টৰ এখন গৈছে, গৰু দিওঁগৈ। এয়া কৃষ্ণ প্ৰভু কৃষ্ণ। লৈ গৈ আছোঁ, গৰুকেইটা দিওঁগৈ। অকণমান দূৰলৈ যাওঁ দিবলৈ। আপোনালোকে দেখি আছে, আহি আছে। দেখিছে গৰু দিবলৈ অকণমান দূৰ যাব লাগে। এয়া দেখিছে গৰু দি পেলাই আহি লওঁ। গৰু দি আপোনালোককো দেখুৱাই দিছোঁ আৰু আজি মই ডেইলি কি কাম কৰোঁ। ভালো লাগে এইবিলাক কৰি, সময়খিনি মোৰ পাৰ হয়, ভাল লাগে। মোৰ ইহঁতৰ লগত থাকিও ভাল লাগে, গৰুকেইটা চাইও ভাল লাগে। গৰুজনী গাখীৰকণ খুওৱা হৈ গ'ল, এতিয়া দিবলৈ আহিলোঁ। আপোনালোকক দেখুৱালোঁ। কৃষ্ণ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। এয়া অলপ দূৰ আছে, যাম, দি পেলাই আহিম। দেখিছে আপুনি, মই আহি আছোঁ। আপোনালোকক সকলোকে দেখুৱালোঁ মই আজি ডেইলি কৰা কামখিনি। উভতি আহিছোঁ ঘৰলৈ বুলি। আপোনালোকে দেখিছে, আকৌ উভতি আহিছোঁ। এইটো আমাৰ নামঘৰ, কৃষ্ণ প্ৰভু। নামঘৰটো দেখিলে ভক্তিভাৱ আহিয়ে যায়। কৃষ্ণ নামঘৰটো দেখুৱালোঁ আপোনালোকক। এখন গৰু দিয়া সময়, চবেই গৰু দিয়ে, প্ৰত্যেকে দি আহি আছে। চবেই গৰু দিছে। গৰু দি আহিলোঁ। আহি চাৰিডাল বোলো ইয়াতে থওঁ, গঁৰালতে থলোঁ। থৈ পেলাই এতিয়া আকৌ হাত ভৰি ধুই নিজৰ কাম কৰিবলৈ আৰম্ভ কৰিম। ঘৰ আজি ফুলবাৰী বা এইবিলাকো আপোনালোকক আজি দেখুৱালোঁ। পাছফালখনো দেখুৱালোঁ। এইপিনে আহিলোঁ। আহি আমাৰ এটা বহুত পুৰণি কুঁৱা আছে, কুঁৱাটো আপোনালোকক দেখুৱালোঁ। আজিকালি মানুহৰ ঘৰত কুঁৱা নাথাকে বাৰু। বাৰীখন দেখুৱালোঁ। এয়া সৰিয়হ লাগিছে, সৰিয়হ তেল পিচাবৰ বাবে। এইটো বাৰীখনত
এটা দুটা বেঙেনা লাগিছে ক'ৰবাত ক'ৰবাত, এটা দুটা লাগিছে কিন্তু মৰহি গৈছে। নেমু এটা দুটা লাগিছে, বিলাহীও এটা দুটা লাগিছে, দেখিছে ইয়াত এটা দুটা লাগিছে। সেইজোপা কঁঠাল গছত এটা দুটা লাগিছে। সেইকেইটা কঁঠাল এটা দুটা লাগিছে এইবাৰ, বেছি নহয়, এটা দুটা কমকৈ লাগিছে, দেখিছে। সোমাই যাওঁচোন, এজোপা ফুল এজোপা হৈছে। নেমু ইয়াতো আছে, নেমু আছে, পিনো আছে। সেইজোপা এই মাখিয়তী বুলি কয় যে এই গছজোপা চিনি পাইছেনে? মাখিয়তী গছ। সেইজোপা এই গৰুলৈ বা গৰুক হেৰি কৰে, কোবাবলৈ জাকত লাগে। সেইজোপা আমাৰ ঘৰত আছে বাৰু। সেয়া কলগছ, আমাৰ বাৰীখনো আজি আপোনালোকৰ লগত দেখুৱালোঁ। কলৰ ফুল দেখিছে, এইটো কল লাগিছে, কলগছ আছে অলপ। এইটো আমাৰ কি কৰিছ? বাৰীৰ লাও লাগিছে, এটা দুটা খাবলৈ হৈছে, দেখিছোঁ। লাওটো ছিঙি নিলেও লাও আছিলে, দেখিছে লাও গছ বগাই গৈছে। সেয়া কলি পেলাইছে সৰু সৰুকৈ, দুটামান আছিলে ছিঙি নিয়া হ'ল। এইটো লাও দেখিছেনে? এইটো লাও ঘৰৰ বস্তু যেতিয়া খাবলৈ ভাল, দেখিছে। এইকেইটা লাও বুঢ়া হৈ গ'ল, কেইবাটাও আছে দেখিছে, কেইবাটাও লাও আছিল কিন্তু বুঢ়া হৈ গ'ল। এয়া আজি শাক খাম, ছিঙি অনা হৈছে। এইটো কবি, গুটি বিলাহী সৈতে শাকটো খাবলৈ ভাল। সেইজনী আমাৰ খুৰীদেউ চাধা চূণ খাই তামোল পুৰা খাইছে।